এইটো তেওঁৰ ব্যক্তিগত কথা তেওঁ কি কাৰণ যাব বিচাৰিছে আমাক এতিয়া অৱগত কৰা নাই আৰু ফৰ্মেলি যিখিনি বস্তু আমাৰ তাত আহিব লাগে দলৰ পৰা পদত্যাগ কৰাৰ সম্পৰ্কত এই ফৰ্মেলি আমাৰ তাতে এতিয়া কোনো ডকুমেণ্টছ অহা নাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মানে BPF দলৰ পৰা কমেও 5জনকৈ MCLA তেখেতসকলে লৈ যাব বা তেওঁলোকৰ দলত যোগদান কৰিব কিন্তু নিজৰ MCLAখিনিক ধৰি ৰাখিব পাৰিবনে আমি আমাৰখিনি ইনটেক থাকিব এতিয়া ৰেয়াৰ কেছটো আমি এতিয়ালৈকে ক্লিয়াৰ নহয় কিন্তু বাকী আমাৰ কোনো এজনৰ নাযায় তাৰোপৰি বৰঞ্চ তেওঁলোকৰ মাজত সংঘাত সৃষ্টি হৈছে আবদ্ধ কৰি ৰখা লৈ পেলাই আৰু তাৰোপৰি UPPL আৰু NDFBৰ যিখিনি কেণ্ডিডেট আছিলে তেওঁলোকৰ মাজতে সংঘাত হৈছে আৰু আমি আশাবাদী এতিয়াও আমি আজি এই মুহূৰ্তত আশাবাদী যে অতি সোনকালে তেওঁলোকক যদি গৃহবন্দী কৰাৰ পৰা এৰি দিয়ে মুক্ত কৰি দিয়ে তেতিয়াহ'লে তেওঁলোকৰ ফালৰ পৰা অতি কমেও 7জনমান কেণ্ডিডেট আকৌ আমাৰ লগত যোগাযোগ কৰি আছে এই সন্দৰ্ভত আপোনালোকৰ কিবা যোগাযোগ হৈছে নেকি ডেফিনেটলি হৈছে আমাৰ লগত যোগাযোগ হৈছে আমি বিভিন্ন আমাৰ মানুহবিলাক গৈ পেলাই আমাৰ যিবিলাক মাজৰ মানুহ গৈ পেলাই কথা পাতিছে গতিকে তেওঁলোকে অকল তেওঁলোকে আবদ্ধ কৰি ৰখাৰ পৰা মুক্ত হ'লেই তেওঁলোকে নিজৰ অপিনিয়নবিলাক ক্লিয়াৰ কৰি দিব মানে ছাৰ আপুনি ক'ব বিচাৰিছে যে হোটেল লিলিৰ আবদ্ধ হৈ আছে তেওঁলোক আৰু হোটেল লিলিৰ পৰা ওলাই আহিলে আপোনালোকৰ সৈতে ডেফিনেটলি কাৰণ নজিৰবিহীনভাৱে যিখিনি কাম কৰিছে এতিয়া এই চৰকাৰখনে নজিৰবিহীনভাৱে ডেমক্ৰেচি যিটো কাম মানে অডেমক্ৰেটিক এটা কাম কৰিছে সেইটো কাৰোৰ কাৰণে কোনেও গ্ৰহণযোগ্য নহয় গতিকে তেওঁলোকে ডেমক্ৰেটিক ৰাইটটো যেতিয়া তেওঁলোকে পাব তাৰ পৰা ওলাই আহিবলৈ মুক্তভাৱে ওলাই আহিব পাৰিব তেতিয়া তেওঁলোকে অপিনিয়ন ক্ৰিয়েট কৰিব আৰু আমি অতি কমেও মানে 6-7জনমান আমাৰ লগত আহিব আমি চৰকাৰ গঠন কৰিব পাৰিম উইদিন মান্থ আমি এতিয়া বিশ্বাসী যে তেওঁলোকক এতিয়াও আমি আশাবাদী তেওঁলোকক মুক্ত কৰি দিলে আমি চৰকাৰ গঠন কৰিব পাৰিম তেনেকুৱা পৰ্যায়ত আছে মুক্ত কৰাৰ আশা আছে নেকি তেওঁলোকে ভয় হৈছে সন্ত্ৰাস হৈছে তেওঁলোকৰ মাজত আমাক লৈ পেলাই সন্ত্ৰাসিত হৈছে কাৰণ যিটো মেণ্ডেট পাব্লিকৰ যিটো অপিনিয়ন সেইটোতো আমাৰ ফেভৰত আছে আমি লাৰ্জেষ্ট মেজৰিটি যিমানখিনি শক্তি তেওঁলোকে প্ৰয়োগ কৰিছিল সেই শক্তি প্ৰয়োগ কৰা স্বত্তেও আমি 70টা সমষ্টি জিকিবলৈ পাৰিছোঁ গতিকে এটা চৰকাৰ এখন ষ্টেট গভৰ্ণমেণ্ট তেওঁলোকে সমস্ত প্ৰশাসন ব্যৱস্থা পুলিচ ব্যৱস্থা সকলোবিলাক প্ৰয়োগ কৰিছে কৰি পেলাই তেওঁলোকে আমাৰ 70টা আমি উইনাৰ হৈছোঁ এতিয়া তাৰ পৰাই বুজা যায় যে মানুহৰ জনসাধাৰণ যিটো সমৰ্থন সেইটো আমাৰ প্ৰতি আছে আৰু তেওঁলোকক আবদ্ধ কৰিহে ৰাখিছে তেওঁলোকৰ ইচ্ছাকৃতভাৱে গৈ লিলি হোটেলত সোমাই থকা নাই গতিকে তেওঁলোকে আবদ্ধ কৰি ৰখাইছে আবদ্ধৰ পৰা মুক্ত হোৱাৰ লগে লগে আচল স্বৰূপ প্ৰকাশ পাব আৰু আমি চৰকাৰ গঠন কৰিব পাৰিম বুলি এতিয়া আমাৰ দৃঢ় বিশ্বাস আছে আপোনালোক নাযায় আমাৰ পৰা কোনো মানুহ নাযায় যিমান ৰেয়াই ব্যক্তিগত কাৰণত তেওঁ পদত্যাগ কৰা বুলি দলক জনাইছে আমাক কিন্তু যিটো ডকুমেণ্টেড হ'ব লাগে সেইটো এতিয়ালৈকে হোৱা নাই আজি এই মুহূৰ্তত প্ৰস্তাৱ আনিব নেকি সেইটো চাই লওঁ সময়ত আমি চাই লওঁ তেওঁলোকে নীতিগতভাৱে কামবিলাক এতিয়ালৈকে কৰা নাই গতিকে নীতিগতভাৱে তেওঁলোকে কি কাম কৰিব এইটো ভগৱানে জানে মানে তেওঁলোকে যিখিনি কাম যিটো ছিষ্টেমত মানে গভৰ্ণমেণ্ট বনাব লাগিছিল BTC গভৰ্ণমেণ্ট সেই ছিষ্টেমটো এটাও ছিষ্টেম তেওঁলোকে ফ'ল' কৰা নাই যেনেকৈ প্ৰটেম্পটাৰনে স্পীকাৰ পাতিবলৈ শপত দিয়াব লাগে তাৰপিছত তেওঁলোকে এছেম্বলি বহি পেলাই লিডাৰ মানে চুইচ কৰিব লাগে এই যিবিলাক নিয়ম নীতি টোটেলি নিয়ম নীতিবিলাক ব্ৰেক কৰি পেলাইছে গতিকে তেওঁলোকে অনীতিগতভাৱে যিবিলাক কাম কৰি আছে সেইটো কোনেও ছেটিছফাই নহয় চৰকাৰ গঠন নকৰাকৈ BPFৰ স্পীকাৰ এজন পাতি লৈ পেলাই চবকে শপত দিয়াব লাগে শপত দিয়াৰ পিছত তেওঁলোকে এছেম্বলি বহিব লাগে এছেম্বলি বহি তেওঁলোকে লিডাৰশ্বিপ কৰিব লাগে আৰু ডেমক্ৰেটি এটা আছে যে লাৰ্জেষ্ট পলিটিকেল পাৰ্টি প্ৰথমতে ইনভাইট কৰিব লাগে শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে মানে পাৰ্লিয়ামেণ্টত শক্তি প্ৰদৰ্শন মানে এই যি এছেম্বলিত মানে শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে যিটো সুযোগ আমাক লাৰ্জেষ্ট পলিটিকেল পাৰ্টি হিচাপে দিব লাগিছিল সেইটো দিয়া নাই এটা আনডেমক্ৰেটিক এইবিলাক কি কাৰণত মেজৰিটিৰ পৰা দূৰত থাকি গৈছে BPF মানে আমিতো 70টা পাইছোঁ গতিকে প্ৰথমতে গভৰ্ণৰে আমাৰ ৱেলকাম মানে আহ্বান জনাব লাগে যে আপোনালোকে লাৰ্জেষ্ট পলিটিকেল পাৰ্টি আপোনালোকে গভৰ্ণমেণ্ট ফৰ্ম কৰিব লাগে আপোনালোকৰ ষ্ট্ৰেণ্ড আছে নে নাই সেইটো শ্ব' কৰক সেইটো এটা স্কোপটো আমাক দিব লাগে কিন্তু তেওঁলোকে স্কোপটো দিয়া নাই BPF দলে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি আমি অলৰেডি কৰিছোঁ মানে নীতিগতভাৱে কামবিলাক হোৱা নাই কাৰণে আমি ন্যায়ালয়ৰ কাষ চাপিছোঁ